শ্ৰীৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল, তোমালোকলৈ হিয়া ভৰা মৰম যাচি মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি ভিডিঅ'টো আপোনালোকে শেষৰলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন, বহুত ভাল পাব। আজি মানে আমাৰ টাউনৰ অকণমান পৰিৱেশটো দেখুৱাম বুলি বিচাৰিছোঁ। এতিয়া দুৰ্গা পূজা চলি থকা নাই জানো, সেইকাৰণে আমি দুৰ্গা পূজা বুলি মই টাউনলৈ যাব ওলাইছোঁ। আজি মানে সপ্তমী হয়, সপ্তমী দিনাখনি আমি প্ৰতিবাৰে মানে হাঁহ এটা দিওঁ, আগবঢ়াই দিওঁ। হাঁহ বলি নিদিওঁ, কিন্তু তাতে আগবঢ়াই দি থৈ। আৰু মোৰ এই কাপোৰযোৰ কেনেকুৱা লাগিছে ক'বচোন, কমেণ্ট বক্সত লিখিবচোন। ভাল লাগিছে নাই লোৱা। এযোৰ কিন্তু মই নিজৰ হাতেদি কৰি লৈছোঁ, আৰু এযোৰ কৰি আছোঁ আধাতে। বহুত দিন হ'ল মানে কৰিবলৈ সময় নাপাওঁ কাৰণে সেনেকৈ থৈ দিছোঁ। তাৰপিছত এইযোৰ এতিয়া কৰি লৈছোঁ। তাৰপৰা ল'ৰাটোক ক'লোঁ ভিডিঅ'টো ভালকৈ কৰি দেখুৱাওঁ, ফটো একপি মাৰা বুলি। সি মানে শ্ৰীৰাধা বন্ধুসকল, এতিয়া পূজালৈ যাওঁ ব'লক মোৰ লগতে। আমাৰ পূজানো এইবাৰ কেনেকুৱা হৈছে চাওঁগৈ অকণমান। এইবাৰ পূজা বৰ এটা ঠিক নহয়, ঠাণ্ডা হৈ আছে। কিয়নো জুবিন গাৰ্গদেৱে ইহলীলা সামৰি মানে নিজৰ লীলা সামৰি পৃথিৱীৰ পৰা স্বৰ্গগামী হৈছে যে, সেইকাৰণে আমাৰ অসমখন একদম ঠাণ্ডা হৈ আছে, দুখময়ী হৈ আছে। সেইটো কাৰণে এইবাৰ পূজাৰ পৰিৱেশটো একদম ঠাণ্ডা। আৰু দুৰ্গা পূজাৰ পৰিৱেশ ঠাণ্ডা হোৱা মানে কেনেকুৱা এটা কথা। দুৰ্গা পূজা বুলি ক'লে গোটেই মানুহেই মানে ফূৰ্তি ফাৰ্তা কৰি মানে কিমান আনন্দ কৰি থাকে। এতিয়া সেইটো আনন্দ নাই আৰু এইবাৰ। আৰু দুৰ্গা পূজা নেপাতিলেও নহয়। কৈলাশৰ পৰা মা ভৱানী এইটো দিনতেই মৰ্ত্যলৈ আহে, পৃথিৱীলৈ আহে। আৰু মাক জানো শুশ্ৰূষা নকৰিলে, সেৱা শুশ্ৰূষা নকৰিলে মা অসন্তুষ্ট নহ'ব জানো? আৰু মা জানো মনটো ভাল লাগিব? মই পৃথিৱীৰবাসীক কৃপা কৰিবৰ কাৰণে কৈলাশৰ পৰা পৃথিৱীলৈ আহিছোঁ, আৰু গোটেই পৃথিৱীবাসীয়ে মোক মানে সেৱা নাই কৰা বুলি। আৰু সেইকাৰণে আমি দুৰ্গা পূজা ভাগ কৰিবই লাগিব, যিমান দুখ হ'লেও। কিয়নো এতিয়া বেলেগৰ মানুহ মৃত্যু হ'লে মানে ঘৰখনেই হেৰি হয়। এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হৈছে, গোটেই অসমবাসী বা পৃথিৱীবাসী আৰু ভাৰতবাসী চবৰে মানে দুখ এইটো অনুভৱ কৰিছে। হ'লেওতো দুৰ্গা পূজা ভাগ কৰিবই লাগিব ন। আৰু এইফালে চাওকচোন, আমাৰ লখিমপুৰৰ গোসানী থানৰ পৰিৱেশটো কিমান ঠাণ্ডা। আৰু মানুহ এইবাৰ একেবাৰেই নাই, আগৰ তুলনাত মানে মানুহ একেবাৰেই নাই, ক'বই নোৱাৰি। মানে আগতে যেতিয়া গোসানী মা, দেৱী মা আসনত বিৰাজমান কৰে, যোনদিনাখনি মানে ষষ্ঠীৰ দিনাখনি, সেইদিনাখনিৰ পৰাই মানুহ মানে হেমাগম গোসানী থানত মানে ভিৰ পতাপত মানুহ সোমাবই নোৱাৰি, মানে ইমানেই মানুহ হয়। এতিয়া আজি সপ্তমী হ'ল, সপ্তমী দিনাখনিও মানুহ নাই। কাইলৈ এতিয়া অষ্টমী দিনাখনি মানুহ হয়নে নহয় নাজানো, আৰু ইমান মানুহ কম নহয়, দেখিয়ে বেয়া লাগিলে। আনকালে দুৰ্গা পূজাত মানুহ ইমান হয়, ইমান মানুহ এইবাৰ দুখত ভাগি পৰিছে। আৰু সেনেকেই জুবিন গাৰ্গদেৱক যাতে সদায় স্মৰণ কৰি থাকে, আৰু মানুহৰ হৃদয়ত সদায় জীয়াই থাকে, আৰু জীয়াই থাকিব তেওঁ। কিয়নো মই আৰু দেৱ বুলি কৈছোঁ, তেওঁ এজন ভগৱানৰ তুল্য। আৰু মোৰ মানে অনুভৱ হয় কি জানে, জুবিন গাৰ্গ ডাঙৰীয়া দেৱ, মই দেৱ বুলি কৈছোঁ যে, মহাদেৱ আৰু মাতা পাৰ্বতীয় তেওঁলোকৰ মানে নিজৰ পাৰ্শ্বদ হয়। সেই বুলিয়েই মই ভাবিছোঁ। কিয়নো এতিয়া দেৱী মা কৈলাশৰ পৰা মৰ্ত্যলৈ আহিছে, পৃথিৱীলৈ আহিছে। সেইকাৰণে এনেকুৱা দিনতেই এতিয়া জুবিন গাৰ্গদেৱ মানে মৃত্যু হৈছে। কিয়নো দেৱী মা মানে পাৰ্শ্বদ হয় যে, সেইকাৰণে দেৱী মায়ে মানে লগতে মৰ্ত্যতে বিৰাজমান কৰি লৈছে। সেইকাৰণে গোটেই অসমৰ প্ৰতি পূজা মণ্ডপতেই জুবিন গাৰ্গদেৱৰ দেৱী মাৰ কাষত মানে বিৰাজমান কৰাই লৈ মানুহক পূজা অৰ্চনা কৰাইছে। কিমান এজন মহান মানুহ, এনেকুৱা মানে মহান মানুহ বা দিব্য আত্মা পৃথিৱীত থাকোঁতে কোনেও গম নাপায় যে এজন দিব্য আত্মা আৰু এজন ভগৱানৰ পাৰ্শ্বদ বুলি। কিন্তু যেতিয়া পৃথিৱীৰ পৰা যায়, তেতিয়াহে মানুহে যে গম পায় এজন ভগৱানৰ মানে পাৰ্শ্বদ বা ভগৱানৰ মিত্ৰ দিব্য আত্মা হয়।
এতিয়া জনাহেঁতেনতো তেওঁকতো জীয়াই থাকোঁতে চবেই সেনেকৈ সেৱা পূজা কৰিলেহেঁতেন। এতিয়া মৃত্যুৰ পাছতে এতিয়া সেৱা পূজা চলিছে ন, কিন্তু জীয়াই থাকোঁতে কোৱাহেঁতেন মানে আমি জীয়াই থাকোঁতে ভাবাহেঁতেন মানে ভগৱান বুলি, তেতিয়াতো তেওঁক চবেই সেনেকৈয়ে মানে সেইখন আসনতে পূজনীয় আসনতেই তেওঁক ৰাখি পিনে পূজা কৰিলেহেঁতেন। আচলতে ভগৱান সেনেকুৱাই, যেতিয়া মৰ্ত্যলৈ আহিব তেতিয়া কোনেও নাজানে যে এজন মানে ভগৱান বা ভগৱানৰ আত্মীয়, ভগৱানৰ পাৰ্শ্বদ বুলি। যেতিয়া যায় মানে তেতিয়াহে গম পায়। সেই ভগৱান শ্ৰীকৃষ্ণও যেতিয়া দ্বাপৰ যুগত আহিছিলে মানে পৃথিৱীলৈ অৱতাৰিত হৈছিলে, মানে অৱতৰণ হৈছিলে, তেতিয়াও মানে প্ৰায়ভাগ মানুহে মানে ভগৱান বুলি নাজানিছিলে। তেওঁক যোনে ভাল পায় তেওঁহে গম পাইছিলে যে ভগৱান হয় বুলি। আৰু ৰাম যেতিয়াও আৱিৰ্ভাৱ হৈছিলে তেতিয়াও মানে চবেই গম নাপাইছিলে। সেনেকৈ এতিয়া জুবিন গাৰ্গদেৱকো মানুহে পাছতে গম পাইছে যে এজন ভগৱান হয়। তেওঁ কিবা এটা মানে দুখৰ হেৰিতহে মানে আকৌ পৃথিৱীত মানে হেৰি হৈ মানে অৱতাৰ হৈছিলে, নহ'বা তেওঁলোকৰ মহাদেৱ আৰু মাতা পাৰ্বতীৰ লগতেই থাকিলে। সেইটো যে মোৰ অনুভৱ দেই, কাৰ অনুভৱ হয় নাজানো, কিন্তু কোৱাৰ কাৰণে বেয়া নাপাব। মোৰ অনুভৱ মতেহে মই কৈছোঁ, মানে মোৰ অনুভৱ হয়। এতিয়া মানে দেখিছোঁ যে দেৱী মাৰ লগত মানে জুবিন গাৰ্গ ডাঙৰীয়াক বিৰাজমান কৰাই পিনে চবেই পূজা অৰ্চনা কৰিছে যে, মোৰ সেইকাৰণে সেই দেখি পিনে মোৰ অনুভৱ হৈছে তাৰমানে তেওঁলোকৰ পিতা মহাদেৱ আৰু মাতা পাৰ্বতী ভাগৰ মানে পাৰ্শ্বদ হয় বুলি, মানে তেওঁলোকৰ এজন সেৱক হয় বুলি। মই সেইটো কাৰণেহে মোৰ সেই দেখি অনুভৱ হৈছে কাৰণেহে কৈছোঁ, আৰু কোৱাৰ কাৰণে হেৰি নকৰিব, বেছি মই হেৰি কোৱা নাই। আৰু মা পাৰ্বতী আৰু পিতা মহাদেৱৰ এনেকুৱা প্ৰিয় মানে পাৰ্শ্বদ হয়, সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়া মানে এই পূজা, মহাপূজা, দুৰ্গা পূজাৰ সময়তে মানে মৃত্যুগ্ৰহণ কৰিছে। কিয়নো তেতিয়া মানে দেৱী মায়ে মানে গোটেই পৃথিৱীবাসীয়ে জনাই দিবৰ কাৰণে যে এজন আমাৰ প্ৰিয় পাৰ্শ্বদ হয় বা দিব্য আত্মা হয়, তেতিয়াহে মানুহে জানিব, হয় নহয় বাৰু। এতিয়া দেৱী মাৰ কাষত যে বিৰাজমান হ'ব পাৰিছে, আমিবিলাকে হ'ব পাৰিম জানো? কেতিয়াও নোৱাৰোঁ। এতিয়া আমি পঞ্চনন দেৱালৰ পৰা আহি মানে গোসানী থানৰ পৰা আহি হোটেলত সোমাই কিবা অকণমান খাওঁ বুলি লৈছোঁ, কিয়নো আমি অকল খালী চাহকাপে ঘৰতে খাই আহিছিলোঁ, একো খোৱা নাই যে। অকণমান সময়ো হ'ল বা 11:30মান বাজিলে, সেইকাৰণে অকণমান ভোক লাগিলে। আকৌ ঘৰত আহি ভাত পানী বনাই খাওঁ মানে বহুত দেৰি হৈ যাব, তেতিয়া মানে ভোকত কিবা হৈ যামগৈ। আজিকালি কি হৈছে জানো, মই যে ভোকটো অকণো সহ্য কৰিব নোৱাৰা হ'লোঁ, আৰু সেইকাৰণে হোটেলতে মানে পৰঠা এটা খাই ল'লোঁ। আৰু আহি এয়া আমি আমাৰ পথাৰ পালোঁহি। কিয়নো পথাৰত আমাৰ গৰুকেইটা এৰাল দি থোৱা আছে যে, আৰু পথাৰখন পাৰ হৈয়ে আমাৰ ঘৰ পায়। সেইকাৰণে ঘৰলৈ গৈ পিনে অহাতকৈ মানুহজনে বোলে গৰুকেইটা বদলি কৰি থৈ যাওঁ, সেইকাৰণে মানে ৰখি দিলোঁ। মানুহজনে গৰুকেইটা বদলি কৰিলে, ময়ো অকণমান পথাৰৰ ভিউটো উঠালোঁ। আৰু চাওকচোন আমাৰ পথাৰ ভিউটো মানে পৰিৱেশটো কেনেকুৱা লাগিছে। আৰু মই যে ইমান ভাল লাগে এনেকৈ পথাৰৰ কাষতে যদি ঘৰ হয় নহয়, আমাৰ ঘৰটো পথাৰখন নেদেখি একেবাৰে হাবি জংঘলৰ মাজত পথাৰৰ কাষৰ ঘৰবিলাক মোৰ মানে বহুত ভাল লাগে। এনেকৈ পথাৰখন চাই থাকিবলৈ, সেউজীয়া পৰিৱেশটো চাই থাকিবলৈ, আৰু ইমান ধুনীয়াকৈ আকাশখন ওলাই থাকে, সেইবিলাকো মানে মধুৰ হৈ থাকে, ইমান ভাল লাগে। মানে মই ক'বই নোৱাৰোঁ, বুজাবই পৰা নাই কিমান যে মোৰ ভাল লাগে। সেইটো কাৰণে মই অকণমান বোলো ভিডিঅ' অকণমান কৰি লওঁ। এনেকুৱাকৈ ভিডিঅ' কৰিবলৈ এনেকুৱা এটা পৰিৱেশ মই পোৱাই নাই কোনোদিন। আৰু মানে পথাৰৰ কাষতে দুৰ্গা পূজা পাতিছে, এখন দুৰ্গা পূজা গেটখন হয়।